মই কেইদিনমান আগত এটা ভিডিঅ' আপলোড কৰিছিলোঁ আৰু সেই ভিডিঅ'টো আছিল আপোনালোকে সেকেন্ড স্পেচ ইউজ কৰি পেলাই কেনেকৈ আপোনালোকে ইম্পৰ্টেণ্ট ডাটা বা আপোনাৰ বেংকিং যিবিলাক এপ্লিকেশ্যন আছে সেইবিলাক আপোনালোকে সেভ এণ্ড সিকিউৰ কেনেকৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে। তো তাৰ ওপৰত মই ভিডিঅ'টো বনাইছিলোঁ আৰু সেই ভিডিঅ'টোৰ লগত ৰিলেটেড আৰু এটা টপিক মই পালোঁ আৰু সেই টপিকটোৰ ওপৰত আজি ডিছকাছ কৰিব বিচাৰিছোঁ। এইটো একেবাৰে সৰু টপিক হয়, তো আপোনালোকৰ ধৰক 3 to 4 মিনিট লাগিব। ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈ ভালদৰে চাব, আপোনালোকৰ গোটেইবিলাক কনফিউজন দূৰ হৈ যাব। আৰু যদি আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'টো যদি চোৱা নাই, মই আগৰ ভিডিঅ'টো অলৰেডি দি দিছোঁ, আপোনালোকে ওপৰত ক্লিক কৰি পেলাই চাব পাৰিব। হেল্ল' ফ্ৰেণ্ডছ, মোৰ নাম দীপাংকৰ আৰু আপোনালোকে চাই আছে দীপাংকৰ দাস ইউটিউব চেনেল। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যদি এতিয়ালৈ আপোনালোকে মোক ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আমি সেকেন্ড স্পেচটো বনাই ল'লোঁ, কিন্তু সেকেন্ড স্পেচটো বনোৱাৰ পিছত কি হ'ল, আমি সেই সেকেন্ড স্পেচটো যদি ইনকেছ ৰিমুভ কৰিব লগা হয়, আমি কেনেকৈ ৰিমুভ কৰিম। আৰু বহুতে কৈছে যে ৰিমুভ কৰিবলৈ যাওঁতে কি হৈছে, ইউজাৰ আইডি এণ্ড পাছৱৰ্ড বিচাৰি আছে। তো সেইটোৰ কাৰণে আমি অলপ কনফিউজনত আছোঁ, তাৰ ওপৰত আপুনি এটা ডেডিকেটলি ভিডিঅ' এটা বনাওক। চ' এই ভিডিঅ'টো তাৰ কাৰণে আহক আমি মোবাইল স্ক্ৰীনত যাই পেলাই গোটেইখিনি কনফিউজন ক্লিয়াৰ কৰি লওঁ। মোৰ অলৰেডি এইটো মোবাইলত ডুৱেল স্পেচ অলৰেডি কনফিগাৰ হৈ আছে। তো এতিয়া মই এইটো যদি ৰিমুভ কৰিব লগা হয়, ডুৱেল স্পেচটো মই কেনেকৈ ৰিমুভ কৰিম। প্ৰথমতে আপোনালোকৰ মোবাইল ছেটিংছত যাব লাগিব। মোবাইল ছেটিংছত যোৱাৰ লগে লগে আপোনালোকৰ ইয়াতে এটা অপশ্যনছ আহিব, পাছৱৰ্ড এণ্ড ছিকিউৰিটি বুলি। তো চাওক, পাছৱৰ্ড এণ্ড ছিকিউৰিটি বুলি আহিছে। পাছৱৰ্ড এণ্ড ছিকিউৰিটিত আমি যেতিয়া যাম, তো তলৰ পিনে আপোনাৰ আহিব সেকেন্ড স্পেচ বুলি। তো আমি সেকেন্ড স্পেচত এবাৰ আমি ক্লিক কৰিলোঁ। যেতিয়া আমি সেকেন্ড স্পেচত এবাৰ আমি ক্লিক কৰি দিম, তো দিয়াৰ লগে লগে আমাৰ এইটো অপশ্যন আহিব। তো ইয়াতে চাওক, যদি আপুনি গো টু সেকেন্ড স্পেচ, আপুনি যদি সেকেন্ড স্পেচত যাব বিচাৰে, ডেফিনেটলি আপুনি ইয়াতে ক্লিক কৰিলে মোবাইলত আপুনি সেকেন্ড স্পেচত যাব পাৰিব। কিন্তু আমাক এতিয়া লাগে যে এই সেকেন্ড স্পেচটোক আমি কেনেকৈ মোবাইলৰ পৰা ৰিমুভ কৰিম। তো ইয়াৰ কাৰণে চাওক, আপোনাৰ ওপৰৰ পিনে চাওক, ডিলিটৰ আপোনাৰ এটা লগো দেখুৱাই আছে। তো আমি ডিলিট লগটোত আমি এবাৰ ক্লিক কৰিলোঁ। যেতিয়া আমি ডিলিট লগটোত আমি ক্লিক কৰি দিম, তো ক্লিক কৰাৰ লগে লগে আপোনাৰ অলৰেডি এনেকুৱা কৰি এখন ইণ্টাৰফেচ আহি যাব। তো ইয়াতে অলৰেডি দেখুৱাইছে যে আপুনি সেকেন্ড স্পেচটো ডিলিট কৰিব নেকি। যদি আপুনি ডিলিট কৰিব বিচাৰে, আপুনি ইয়াতে ডিলিট কৰি দিলে ডিলিট হৈ যাব। এতিয়া চাওক, ইয়াতে ডিলিটিং দেখুৱাই আছে। ডিলিটিং দেখুৱাৰ লগে লগে চাওক, ইয়াতে আপোনাৰ সেকেন্ড স্পেচ অলৰেডি ডিলিটেড বুলি দেখুৱাই দিলে। আৰু ওপৰৰ পিনে চাওক, আপোনাৰ অলৰেডি ডিলিটৰ চিম্বলটো নাই। কিন্তু বহুতৰে কি হয়, কিছুমানৰ জেগাত প্ৰব্লেম আহে। প্ৰব্লেম মিনছ কি হয়, যদি আপুনি যদি ৰেডমি বা চাউমিৰ যদি মোবাইল লৈ আছে, তেতিয়াহ'লে আমি যদি MI একাউণ্টত যদি আপোনাৰ যদি একাউণ্ট ৰেজিষ্টাৰ হৈ আছে, তো আমি যেতিয়া ডিলিট কৰি দিম, ডিলিট কৰাৰ লগে লগে আপোনাৰ দেখুৱাব যে এণ্টাৰ ইয়ৰ পাছৱৰ্ড। এণ্টাৰ ইয়ৰ পাছৱৰ্ড মানে হ'ল আপোনাৰ MI একাউণ্টৰ পাছৱৰ্ড দিয়ক, আৰু নেট আপোনাৰ অন হৈ থাকিব লাগিব, চিংক্ৰনাইজিং হ'ব, তাৰে পিছত আপোনাৰ অট'মেটিকেলি ডিলিট হৈ যাব। আৰু যদি আপোনাৰ MI একাউণ্ট নাথাকে, মই এতিয়া যেনেকৈ দেখুৱাই দিলোঁ, তেনেকৈ আপোনালোকে ডিলিট কৰিব পাৰিব। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই গোটেইখিনি আপোনাৰ কনফিউজন দূৰ হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগে, আপোনালোকে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব। আজিলৈ ইমানেই, ধন্যবাদ।